এতিয়া আমি অসম সাহিত্য সভা অধিৱেশনৰ পৰা ঘৰ পালোঁ আহি। হয়, মই আচলতে প্ৰাগত পঢ়া আছিলোঁ ন, ছাৰক লগ পালোঁ বহুত দিনৰ মূৰত, সেয়ে ছাৰক অকণমান দেখুৱালোঁ। মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে অসম সাহিত্য সভা পাঠশালাত মই গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম, চাই থাকিব অসম সাহিত্য সভা 2025 চনত। আৰু যিহেতুকে বৰপেটাৰ লগত হৈ গৈছিল, সেই সময়ত ময়ো গান অনুষ্ঠানবিলাক কৰিছিলোঁ, সেইবিলাক দেখুৱাবতো নোৱাৰিলোঁ। এইবাৰ এই মোৰ চেনেলত আপোনালোকক মই অলপ দেখুৱাম, আপুনি চাই থাকিব। আৰু মোৰ মিষ্টাৰৰ আজি বক্তৃতা তাত আছে, যিহেতুকে আমি অসমীয়া গদ্য সাহিত্যৰ ওপৰত তেওঁ তাত দিব ভাষণ। মই সেইখিনি আনি ক্লিপ লগাই দিম, আপোনালোকে চাব। আৰু আহি আছোঁ। সাহিত্যসকলে দেখিছে না, আজি আমাক সিহঁতে বাছত, কাৰণ গাড়ী নিয়াৰ পৰ্যায়ে আমি নাজানো প্ৰথম কি কৰিম, সেইকাৰণে আমি বাছত গ'লোঁ। তাৰ পৰা ই ৰিক্সাত যাম, আপোনালোকক অলপ দেখুৱাম আৰু এনেকৈ গৈ চাই লওঁ, অসম সাহিত্য সভাখন উপভোগ কৰোঁ। আৰু আপোনালোকেও আহিব। উঠি ল'লোঁ ই ৰিক্সাত, আমি যাম সাহিত্য সভালৈ, অধিৱেশনলৈ গৈ আছোঁ। আৰু যাই দেখুৱাম, আপোনালোকক চাব, ভাল লাগিব। আজি প্ৰথম দিন বলক। ভট্টদেৱ ক্ষেত্ৰ পালোঁ আমি, এতিয়া সোমাই গৈ আছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। চাওক, খোজকাঢ়ি গৈ আছোঁ। কবিৰত্ন ভট্টদেৱ এনেকৈ ধুনীয়াকৈ ৰাখি থৈছে। আজি বৰ্তমান কৰিহে আছে তৈয়াৰ, কালি হ'ব চাগে অধিৱেশনৰ আৰু সেইকাৰণে এইবিলাক কাম চলি আছে। আমি আজি আহিছোঁ। এয়া অসম সাহিত্য সভাৰ অধিৱেশনৰ থল পাই গ'লোঁ। এতিয়া চিৰচেনেহী মোৰ ভাষা জননী, ইমান ধুনীয়াকৈ আমি বৰপেটা ৰোডত গোটেইকেইটা গানতে যোগদান কৰিছিলোঁ। সেয়েহে বোলো, চিৰচেনেহী মোৰ ভাষা জননী, চিৰচেনেহী মোৰ ভাষা জননী, ধনে পুণ্যে হৃদ পাৱনী। নমস্কাৰ নমস্কাৰ নমস্কাৰ, সকলোকে শুভেচ্ছা জনালোঁ অসম সাহিত্য সভা অধিৱেশনৰ। এয়া চাওক, অসমীয়া সংস্কৃতিৰ এয়া তামোল পাণ বঁটা এনেদৰে থৈছে এওঁলোকে। আৰু এতিয়া বলক ভিতৰলৈ গৈ আছোঁ। ধন্যবাদ, নমস্কাৰ নমস্কাৰ নমস্কাৰ, হয় নমস্কাৰ। এয়া ইয়াতে বহিব দিছে বৰ্তমান, আমি বহি ল'ম। আৰু আহিবলগীয়া মানুহ আছে। এয়া এয়া ছাত্ৰী, এওঁ লগ পালে। নমস্কাৰ, ময়ো তোমাক দিলোঁ। লাগি আছা ন? হয়, এইফালে আকৌ এয়া ছাৰৰ চিনাকি আৰু ওলাবই আৰু। অঁ, চাহ দিছে ন ইমান ধুনীয়াকৈ, বোলো চাহ দিলে আহি পোৱাৰ লগে লগে। থেংক ইউ। বাইদেউসকলক লগ পালোঁ আৰু জানে আৰু কি বুলি মাতে, কি সুধি আছে তেওঁলোকে। মই বোলো নামকাৰী মাতিলে হ'ব, একো কথা নাই। খুব ভাল লাগিছে আৰম্ভণিতে আপোনালোকে যে এনেকৈ হেৰি কৰিছে, আপ্যায়নটো খুবেই ভাল লগা দেই। অকণমান
এয়া দৈ চিৰা আমাক খাব দিয়া হৈছে ফ্ৰুইটছ কালো একদম লোকেল আৰু গোটেইখিনি পাঠশালাৰে হয় ব্যক্তিয়ে আমাৰ সমাজখনকে শুদ্ধ পথেৰে লৈ যোৱা চিন্তা কৰে যিসকলে তন মন ধন সকলো ভগৱানৰ শ্ৰীচৰণত সমৰ্পণ কৰি জাতীয় জীৱনৰ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् কাঠামো প্ৰসাৰিত হোৱা নাছিল আৰু যাৰ কাৰণে সৰ্বসাধাৰণ মানুহে বিভিন্ন আচৰণৰ জৰিয়তে জীৱন চিন্তাৰ পৰিধি পৰিব্যাপ্ত কৰিছিল আটাইতকৈ বেছি আছিল কিন্তু ষোড়শ শতিকাত প্ৰথম ভট্টদেৱে এই গদ্যৰ মাজেৰে সাহিত্যক জনমানসত প্ৰতিষ্ঠিত কৰাৰ আৰু জনমানসক একত্ৰিত কৰাৰ ক্ষেত্ৰত যি স্থিতি লৈছিল মোৰ পূৰ্বে যিসকলে বক্তব্য ৰাখিছে তেওঁলোকে বহুখিনি কথা কৈছে ভট্টদেৱৰ জীৱন সম্পৰ্কে কৈছে কৃতি সম্পৰ্কে কৈছে আৰু ডক্টৰ ৰীণা গোস্বামী বাইদেৱে গদ্য সাহিত্য সম্পৰ্কেও কৈছে হয় মই আচলতে প্ৰাগত পঢ়া আছিলোঁ ন ছাৰক লগ পালোঁ বহুত দিনৰ মূৰত সেয়ে ছাৰক অকণমান দেখুৱালোঁ হয় বহুত ধন্যবাদ হয় চিনাকি দিয়াৰ কাৰণে ভৱিষ্যতেও আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে আমাক যেতিয়া মাতে বা চিনাকি দিয়ে আমাৰ মনটো সঁচাকৈ খুব ভাল লাগে আৰু মই ধন্যবাদ ভালে থাকক ছাৰ আৰু এনেদৰে আকৌ লগ পাম কেতিয়াবা তোমালোকৰ আশীৰ্বাদ হয় ধন্যবাদ মোৰ লগতে সাহিত্য সভা তেওঁলোকে পূৰা আৰু মানে আৰু কিন্তু কি কৰিবা ডিউটি পালন কৰি আছে আৰু তাই উঠিলে মোৰ লগত তেওঁলোকে উঠিব খুজিছে কি কৰিম আৰু এয়া সাহিত্য সভাৰ প্ৰদৰ্শনীলৈ সোমাইছোঁ মাত্ৰ আজি মিটিঙতে গ'ল দিনটো সেইকাৰণে সোমাব সময় পোৱা নাই এতিয়া এবাৰ সোমাই যাওঁ বলক এতিয়া আমি অসম সাহিত্য সভা অধিৱেশনৰ পৰা ঘৰ পালোঁ আহি আৰু গম পাইছে কিমান দূৰ খোজ কাঢ়িব লগা হৈছে আৰু খোজ কাঢ়িলোঁ যিয়ে নহয় অলপ ভাল লাগে তেনেকৈ হ'লেও আৰু আজি অলপ কষ্ট হৈছে নোহোৱা নহয় তাইক অকলে এৰি থৈ গৈছিলোঁ অলপ ভয়ে ভয়ে আহিলোঁ ঘৰ পালোঁ আৰু এয়া দিছে উপহাৰ অভিনন্দন আৰু শ্ৰদ্ধাৰে তেওঁলোকে আৰু সেয়েহে আপোনালোককো দেখুৱালোঁ
আৰু ভিডিঅ'টি কিন্তু মই তেখেতৰ দিছোঁ যদিও আন্ধাৰ হ'ব, বহুত দূৰত তাৰমানে ভিডিঅ' কৰিব লগা হৈছে, অলপ অসুবিধা হৈছে, সেয়েহে চিনি নাপাব। তথাপিও চাব আপোনালোকে, ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু শেষত কিনো ক'ম আৰু চিৰ চেনেহী ভাষা জননী বুলি কৈ মই বিদায় লৈছোঁ আজি। বাই বাই।